স্টিকার তো দিবা দি এই পাগলা হইছে আপোনালোকে দেখিবলৈ পাইছে বৃহৎ বৃহৎ বন ইতিমধ্যে আমি থলুৱা স্থানৰ পৰা আহৰণ কৰিছোঁ। আপোনালোকে আজি প্ৰথমবাৰৰ বাবে দেখিবলৈ পাব সুন্দৰ ৰূপত আকাশত জিলিকি থাকিব বহু সময় ধৰি এই আতচবাজি লগতে নতুন নতুন ধৰণৰ আতচবাজি আজি আমি ইয়াত প্ৰদৰ্শন কৰাৰ কাৰণে বিশেষভাৱে পৰীক্ষণ আমি ব্যক্তিসকলক লৈ আহিছোঁ। শ্ৰদ্ধাৰ ভিন ভিন প্ৰান্তৰ পৰা অসংখ্য সংখ্যক ৰাগ মহোৎসৱ উপলক্ষে সমবেত হোৱা ধৰ্মপন ৰাইজ আমাৰ আতচবাজিৰ উদ্বোধন শ্ৰীযুত ডাক্তৰ হৰেন্দ্ৰনাথ কলিতা তেখেত আহি পাইছে। তেখেত এই অঞ্চলৰ এগৰাকী পৰৱৰ্তী চিকিৎসক লগতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তেখেতে জ্যোতি আপোনালোকে আতচবাজিৰ কাৰণে যি আমি ব্যৱস্থা কৰিছোঁ দেখিবলৈ পাই আছে। আপোনালোকে এক দীঘলীয়া বাহত ইয়াত প্ৰতিষ্ঠান কৰাব আৰু কিছু দূৰত থাকিব লাগিব। বিশেষকৈ ইয়াৰ যি শব্দ জনতা যি শব্দটো বিশেষকৈ যিসকলৰ হাৰ্টৰ অসুখ আছে তেখেতসকলে ওচৰত নাথাকিলে সুবিধা হয়। যিসকলৰ হাৰ্ট সম্পৰ্কীয় কোনো বেমাৰ আছে তেখেতসকলে আমাৰ এই উদ্ঘাটনস্থলীৰ কিছু দূৰত থাকিব, কাৰণ ইয়াৰ শব্দৰ যিটো তীব্ৰতা সেই তীব্ৰতাটো বহুত কম্পনাংক পাবগৈ। গতিকে আপোনালোকে কিছু দূৰত্বৰ পৰা এই অনুষ্ঠান উপভোগ কৰক। দেখিবলৈ পাইছে এডাল বাঁহত ইতিমধ্যে প্ৰতিস্থাপন কৰি থকা হৈছে। প্ৰথমবাৰৰ বাবে ইয়াত বাস কৰাৰ কৰা হৈছে। শ্ৰীযুত খড়গেশ্বৰ কলিতা এখন আৰণাৰে উদ্বোধক শ্ৰীযুত ডাক্তৰ হৰেন্দ্ৰনাথ কলিতাদেৱক পুষ্পভাৱে তেখেতে আদৰণি জনাইছে। আতচবাজি অনুষ্ঠান